Hey everyone, ভালে আছেনে সকলোৱে? আজি আমি গৈ আছো আমাৰ মামাহঁতৰ ঘৰলৈ। ওচৰতে হয় ঘৰ। সো আজি মামাহঁতৰ পৰাই ব্লগটো কৰিম। বহুত ৰ'দ দিছে আজি, বহুত দিনৰ মূৰত। এইকেইদিন বৰষুণে দি আছিল। ওচৰতে ঘৰ, আমি খোজকাঢ়ি গৈ আছো আৰু অকণমান দেৰিৰ পিছত আমি পাম। তেওঁলোকৰ এখন ফাৰ্ম আছে। ফাৰ্মখন মই দেখাম। সো বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। এইখন কলৰ বাগান। বহুত বিঘা মাটিত কল খেতি কৰিছে। বলক ভিতৰলৈ যাওঁ। আহিয়ে মোবাইল টিপাত ব্যস্ত হৈ গ'ল। এয়া আমাৰ বন্দনা বাই বনাই আছে ভাত, যোগাৰ কৰি আছে তেতিয়াৰ পৰাই। আজি ৰঙালাও আৰু লোকেল মুৰ্গী মাংস স্পেচিয়েল। বহুত দিনৰ মূৰত এই খুন্দনাটো দেখিলোঁ। বাঁহৰে ধুনীয়াকৈ বনাইছে। এইবাৰ মই মেলি লৈছোঁ আচাৰৰ বটল সোপা। গোটেই ইয়াতে যিমানবিলাক বন্দনা বাই আচাৰ বনাইছে চব আছে। বিভিন্ন ধৰণৰ আচাৰ মানে। এতিয়া ভাতেৰে সৈতে কোনটো খাম কোনটো নাখাম লাগিব। কি আছে চাই বহুত ভাৰী। এইটো বগৰীৰ মিঠা আচাৰ। ৱাও, কি টেষ্টি। অকণমান টেঙা, মিঠা, জ্বলা চব আছে কম্বিনেশ্যন। এইটো হ'ল এইটো কি? আমৰ মিঠা। এইটো আমৰ মিঠা আচাৰ। ৰুটিৰ লগত খাব বিৰাট টেষ্টি হ'ব। এতিয়া গাহৰি চাব যাওঁ বলক। ইহঁতৰ গাহৰি ফাৰ্ম এখন আছিলে। বৰ্তমান সিমান গাহৰি নাই। এইখন ফাৰ্মখন যদি আকৌ হয় তেতিয়া মই দেখাম বাৰু। কিন্তু এইকেইটা ঘৰতেই আছে পোৱালি গাহৰি। চাকৰি নহ'লেও এনেকৈয়ে উপাৰ্জনৰ পথ বাছি ল'ব পাৰি। এতিয়া দুপৰীয়া সকলোৰে অকণমান জিৰণি লোৱাৰ সময়। গাহৰিটোও জিৰণি লৈ আছে। কিমান ধুনীয়াকৈ শুই আছে চাওকচোন বাৰু। এইটোৱে আহাৰ খাই আছে। কেইদিনমান আগতে একেলগে 17টা পোৱালি বিক্ৰী কৰিছে আৰু তাৰ পৰা উপাৰ্জনো বহুখিনি হৈছে। এয়া গাহৰিয়ে গাখীৰ খাই আছে। কিহৰ গাখীৰ? গৰুৰ গাখীৰ। ৱাও, খতম কৰি দিলে। সৰুৰ পৰা গাখীৰ খায়ে ডাঙৰ হৈছে। ইয়াৰ নাম টুকটুক। এতিয়া আমি ভাত খাই লওঁ। 3টা বাজিল। এয়া শালত বিহুৱান লগাই থৈছে বন্দনা বাই। ফুল তুলি আছে, কমপ্লিট হোৱা নাই।
আবেলি বাই এনেকৈ অকণমান সময় কাপোৰ বোৱে। শালত এতিয়া বৰ্তমান বিহুৱান আছে, বিহুৱান লগাই থৈছে। কেইখন লগাইছা? 30খন আছে। অঁ, কেইখন কমপ্লিট হ'ল? কমপ্লিট 15খন হৈছে। অঁ, বাৰীতে মাৰিম পাক, বিচাৰি আনিম শাক। কি ছিঙি আছা? এয়া চেকামাৰা শাক ছিঙিছো খাৰ দি খাবলৈ। টুকটুকক মৰম কৰি আছে। জীৱ জন্তুও মানুহৰ মৰম বহুত ভাল পায়। গৰুও ঘৰলৈ উভতিল, আমাৰো উভতিবৰ হ'ল, সন্ধিয়া লাগিল। গতিকে আমি শাক চাকবোৰ বান্ধি লওঁ আৰু ঘৰলৈ বুলি বাট বোলোঁ। আজিলৈ বিদায় লৈছোঁ আপোনালোকৰ পৰা। আকৌ আন এটা ব্লগত লগ পাম। ব্লগটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটোও দবাই দিব যাতে ন'টিফিকেশ্যন পাই যায়। চ' আজিলৈ বিদায় লৈছোঁ, বাই।